जी 5টা গ্যারেন্টি আছিলে প্রথমত আমার মাটির পাট্টা আমার জিমান মাটির পাট্টা নোহোৱা আমার দুখীয়া রাইজক আমি মাটির পাট্টা আমি প্রদান করো আজি আমি আনুষ্ঠানিকভাবে আমি আজি 10 জনক আমি মাটির পাট্টা আমি দিও আর পর্যায়ক্রমে আমি দি থাকিম এইটো নহয় যে আমি 10 জনক আজি দিলো আজি গোটাইকিনে হেক সেইটো নহয় আমি পর্যায়ক্রমে আমার যে প্রসেসবোৰ আমার চলি আছে আমি এটা এটাকে আমি দি গৈ থাকিম লগতে আমি সেলফ হেল্প গ্রুপবিলাকক আমি 15,000কে আমি চেক আমি আজি আমি প্রদান করো আর আমি 647 গ্রুপক আমি 15,000কে আমি চেক আজি আমি দিবৰ কাৰণে আমি সক্ষম হ'ম লগতে আমাৰ নিবনুৱাসকলক আমি 2 লাখকে যে আমাৰ 2 লাখকে আমাৰ সবতকে ডাঙৰ উপহাৰ ক'ব গ'লে হাগ্ৰামাচাৰৰ আমি 2 লাখকে আমি 100 জনক আমি দিলোঁ আৰু লগতে আমাৰ যে দুখীয়াসকলক যি 10,000কে সেইটো আমি প্ৰদান কৰিলোঁ লগতে আমাৰ যিমান চিনিয়ৰ চিটিজেনসকলক আমি চেক আমি প্ৰদান কৰিলোঁ আমাৰ BPFৰ প্ৰধান হাগ্ৰামাচাৰক মই আন্তৰিকতাৰে মই ধন্যবাদ জ্ঞাপন কৰোঁ আমাৰ সমগ্ৰ BTC বাকী ৰাইজ হওক কাৰণ তেখেতে যি উপহাৰ ৰাইজক দিলে সঁচাকৈ মানিব লাগিব ইমান চৰকাৰ আহিল চৰকাৰ গ'ল কিন্তু এনেধৰণৰ যে কাৰ্যসূচী বা এনেধৰণৰ উপহাৰ কিন্তু কোনে দিব পৰা নাছিলে সমগ্ৰ BTC বাকী লগতে নুনাই চেৰপাং বাকী ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন হয় কাৰণ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমি যি কথাবোৰ দিছিলোঁ বিশেষকৈ আমাৰ BPFৰ প্ৰধান সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় হাগ্ৰাম মহোদয়া তেখেতে আমাক 5টা গ্যাৰেণ্টি যি আমাৰ প্ৰতিশ্ৰুতিৰে আমি ৰাইজৰ মাজত আমি সোমাই গৈছিলোঁ ইলেকশ্যন সময়ত আমি 5টা যোনটো গ্যাৰেণ্টি আমাৰ আছিলে সেইটো আমাৰ মেইন এজেণ্ডা আছিলে আৰু সেই এজেণ্ডাৰ মতেদি ৰাইজে আমাক আঁকোৱালি ল'লে আৰু যথেষ্ট সঁহাৰি আমাক আগবঢ়ালে ৰাইজে আমাক আশীৰ্বাদ দিলে আৰু আমাক ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে এটা সুযোগো দিলে আৰু এতিয়া আমাৰ সময় হয় যে ৰাইজক আমি কি ধৰণে আমি বদলি আমি কেনেকৈ আমি দিম তো যিহেতু গোটা BTC কনষ্টিটুৱেঞ্চি ৱাইজ আমাৰ যি চেক ডিষ্ট্ৰিবিউশ্যন চেৰেমনি চলি আছে আৰু আজি আমাৰ নুনাই চেৰপাঙত আমি এই কাৰ্যসূচীখন আমি ইয়াতে ৰূপায়ণ কৰোঁ আৰু আমাৰ তো কথাটো হ'ল যে আজি এই সভাত উপস্থিত হয় বা ৰাইজক যি চেক প্ৰদান কৰি সঁচাকৈ মই খুবেই মানে গৌৰৱ অনুভৱ কৰিছোঁ আৰু খুবেই সুখী কাৰণ যি আমাৰ ৰাইজৰ দুখীয়া ৰাইজৰ যি চেহেৰাত যি হাঁহি দেখিলোঁ যি এটা উৎসাহ দেখিলোঁ খুবেই ভাল লাগিছে তাৰ কাৰণে মই লগতে যিসকল ব্যক্তিসকলে আজি চেক গ্ৰহণ কৰিলে তেখেতসকলক মই আন্তৰিকতাৰে অভিনন্দন জ্ঞাপন কৰিছোঁ ইলেকশ্যন আহিল নিশ্চিতভাৱে একচুৱেলি আমাৰ যি সাংগঠনিক স্থিতি খুবেই শক্তিশালী আজি তাৰিখত BPFৰ যি সাংগঠনিক মানে স্থিতি আমাৰ খুবেই শক্তিশালী আমি যিকোনো সমষ্টিত আমি প্ৰতিনিধিত্ব কৰিবৰ কাৰণে আমি সাজু আছোঁ কিন্তু যিহেতু NDAৰ কথা আছে তাতে কিছুমান আলোচনাবোৰ হ'ব আমি এই আলোচনাবোৰ আমি অপেক্ষা কৰি আছোঁ আৰু যি আমাৰ হাইকমাণ্ডে আমাক নিৰ্দেশ দিয়ে এই নিৰ্দেশ মতে আমি আগবাঢ়ি যাম আমাৰ কৰ্মী বা আমাৰ যিমান আমাৰ দলৰ নেতৃবৃন্দসকলে আমি যুঁজ দিবৰ কাৰণে আমি ৰেডি আছোঁ ইয়াতে কোনো মানে ক'বলগীয়া নাই বিশেষভাৱে আমাক সমগ্ৰ BTC আমি য'ত আমি পদক্ষেপ কৰিম আমি তাতে জিকি যোৱাটো আমাৰ একেবাৰে আজি তাৰিখত ইজি হৈ আছে কাৰণ সকলোৱে হাগ্ৰামাচাৰৰ প্ৰতি বা হাগ্ৰামাচাৰৰ যি নীতি আদৰ্শ তেখেতৰ যি কাম কৰাৰ এজেণ্ডা সকলোৱে ৰাইজে আঁকোৱালি লৈছে আৰু ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু নিশ্চিতভাৱে আমি আজি তাৰিখত আমি সঁচাকৈ সাংগঠনিক দিশত আমি শক্তিশালী হয় আমি যিকোনো সমষ্টিত আমি প্ৰতিনিধিত্ব কৰি আমি তাতে ফলাফল পোৱাটো আমাৰ একেবাৰে ডাঙৰ কথা নহয় 100% চিয়'ৰ